নমস্কাৰ আপোনালোক সকলোকে মৃজয় চললৈ স্বাগতম যেহেতু মোৰ এটো ফাৰ্স্ট ভিডিও হয় সো মই ফাৰ্স্ট ভিডিওটোত মই এটা বহুত ধুনীয়া জায়গা দেখাব বিচাৰি আছো যেটো মইও হসাকে ইমান দিনৰ পৰা যত ফুৰিছো তাৰ পৰা এটো হসাকে বহুত বেষ্ট প্লেস হয় ভাল লাগিলে মোৰ গৈ সো সেই জায়গাটোৰ নাম হৈছে থাইল্যান্ড আমি এটো ইয়াৰতে গৈছিলো জুলাই মাহত সো আপোনালোকে যদি কিছুমানে যদি থাইল্যান্ড যোৱাৰ প্ল্যানিং কৰিছে থাইল্যান্ডটো হসাই ক'ব গলে পাৰ্টি কাৰণে ফুৰিবলৈ কাৰণে বা নিউলি ম্যাৰিড কাপল যোনে মানে হানিমুনৰ কাৰণে প্ল্যান কৰি আছে তো থাইল্যান্ডটো হসাকে বহুত ধুনীয়া জায়গা আপোনালোকে প্ল্যান কৰিব পাৰে আৰু আপোনালোকৰ বাজেটটো আহিব বেছি ইমান হেৰি নহয় আপোনালোকে মানে কম বাজেটতে আপোনালোকে ফৰেন টুৰ এটা কৰিব পাৰিব সো আজি মই এটো ভিডিওত আপোনালোকক থাইল্যান্ডৰ কিছুমান ধুনীয়া ধুনীয়া জায়গা দেখাব চেষ্টা কৰিম আৰু আপোনালোকে তাৰ পৰা আইডিয়াজো পাব যে কেনেকুৱা কোট কোট গলে আপোনালোকৰ ভাল লাগিব কি হেবিলাক সব মই ইয়াতে দেখাবলৈ চেষ্টা কৰিম সো বেছি কথা নাপাতি ভিডিওটো লৈ যাওঁ সো লেটস গো সো গাইস আমি প্ৰথমতে গলো বেংকক যেটো এটা থাইল্যান্ডৰ বহুত ধুনীয়া সিটি হয় আমি কলকাতাৰ পৰা ফ্লাই কৰিছিলো কলকাতা টু বেংকক আৰু আপোনালোকৰ টিকেট আহিব এৰাউণ্ড 6 to 7,000 ত তাতে গৈ আপোনালোকে ইজিলি ভিসা অন অৰাইভেল পাই যাব আৰু ভিসা হ'ব আপোনালোকৰ 5,000 পাৰ হেড আমি বেংকক পাই গলো আমি ইয়াতে ট্যাক্সি বুক কৰিছিল হোটেললৈকে যাবলৈ আৰু আমাৰ ট্যাক্সি পৰি গৈছিল এৰাউণ্ড 1,000 মান আপোনালোকে প্লিজ তাতে বাৰ্গেনিং কৰিব তাতে বহুত হেতি চাৰ্জ কৰে আৰু ইয়াতে এটা কথা ক'ব বিচাৰে তাহাতৰ তাতে ভাত চলে 1 ভাত ইকুৱেলছ টু 2 ইণ্ডিয়ান ৰুপিজ সো এটো মন কৰিব আমি বেংককত এদিনা থাকিলো বিকজ আমি ক্ৰেবি যোৱাৰ প্ল্যানিং কৰিছিলো সো ফাইনালি আমি আমাৰ হোটেল পাই গলো আমাৰ হোটেলৰ নাম আছিল দিৱান আমি ইয়াতে এদিনৰ কাৰণে বুক কৰিছিলো আমাৰ পৰি গৈছিল এৰাউণ্ড 2,000 মান সো আমাৰ এটো হোটেল ভাল লাগিলে সো আমি এটো বুক কৰিলো আপোনালোকে নিজৰ হিচাপত যেটো ভাল লাগে ল'ব পাৰে সো এটো আছিল আমাৰ ৰুম বলকচোন চাও বাহিৰলৈ ভিউ ইয়াতে ইমান ভাল নাছিলে আমি আগলৈ যেটা হোটেল বুক কৰিছে তাৰ ভিউ বহুত ধুনীয়া আছে হেতু আপোনালোকক দেখাম ইয়াতে এটা ভাল আছিল ইয়াতে সুইমিং পুলো আছে সো তাৰ পিছত আমি সন্ধিয়া ভাবিলো আমি অকনমান ওলাই যাও পাৰ্টি সাৰ্টি কৰো পাৰ্টি ইজ obvious because আমি বেংককত আছিলো obviously সো আমি বিচাৰি এটা ৰোড পালো ইমানে ভাল আছিল হেতু পাৰ্টি কাৰণে তাৰ নাম আছিল খাওসাং ৰোড হেতু আমাৰ হোটেলৰ ওচৰতে আছিল সো আমি পাৰ্টি ষ্টাৰ্ট কৰিলো আৰু ইয়াতে ইমান কিউট এটো মেকুৰী আছিল আৰু আমি ইয়াতে বহুত এনজয় কৰিলো বহুত বেছি এনজয় কৰিলো ফাৰ্স্ট টাইম এনেকা পাৰ্টি ষ্ট্ৰীট দেখিছো মই বহুত ভাল লাগিলে আপোনালোকে যদি কেতিয়াবা বেংকক যায় ইয়াতে প্লিজ যাব ইয়াতে খাওসাং ৰোড বুলি তাৰ পিছত আমি ইয়াতে এটা বিচাৰি ক্লাবত গলো ক্লাবটো হসাকে বহুত হ্যাপনিং আছিল আৰু ইয়াতে আমি বহুত এনজয় কৰিলো কিন্তু এটা প্ৰবলেম আছিল ইয়াতে হতি থাই গান গাই আছিল তো আমি থাই গান বুজি পোৱা নাই যদিও হলেও আমি বহুত এনজয় কৰিলো যেহেতু মই কেতিয়াও ভাবা নাই যে মই এই ইউটিউব জগতখনলৈ আহিম সো মই হেনেকা ভিডিওজো মানে বনোৱা নাই এনে মোবাইলতে আমি যেনেকা নৰমালি ফুটেজ লওঁ এনেকা ক্লিপছ বিলাক হেনেকা সিম্পল কিছুমান ভিডিওজ আছে আশা কৰিছো আপোনালোকে চাই ভাল পাব আৰু মোক মৰম দিব Thank you so much guys for watching my video. Bye bye.